ভগ্ন হৃদয়খন লৈ মহাদেৱৰ ওচৰলৈ গৈছিলোঁ। ভাবিছিলোঁ অলপ প্ৰতিবাদ কৰি আহোঁগে মহাদেৱৰ ওচৰত। ভাবিলোঁ অতীতৰ ব্যাখ্যা খুলি কিয়নো মহাদেৱক আজি দুখ দিওঁ, কাৰণ মহাদেৱই দেখোন এদিন সতীক হেৰুৱাই বিষাদগ্ৰস্ত প্ৰেমিক হৈ জীয়াই আছিল। নিজে নিজে আঁতৰি আহিলোঁ। ভাবিলোঁ নিজৰ মাজতে যেতিয়া মই ব্যৰ্থ হৈ নিজৰ মাজত প্ৰেমিক হৈ পৰিছোঁ, তেনে কিয় আজি মহাদেৱক প্ৰতিবাদ কৰি মই সোধোঁ, মোক কিয় কেঁচা ঘাঁ দুখন শুকোৱা নাই। নীৰৱে আঁতৰি আহিলোঁ। স্মৃতি সত্যৰ বাবে নিজকে দেখোন ৰাতি ৰাতি মই ধৰ্ষণ কৰোঁ। তেনেহ'লে নিজকে নিজে এতিয়া ভাল পাবলৈ শিকিছোঁ, তেনেহ'লে মহাদেৱৰ ওচৰত কিয় নকৰোঁ প্ৰতিবাদ। ভাল পাবলৈ শিকিছোঁ নিজক, প্ৰতিবাদ নকৰোঁ দিয়া মহাদেৱৰ ওচৰত ভগ্ন হৃদয় লৈ।